নমস্কাৰ, মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। তো চাওক, আজি অলপ বেলেগ টপিক এটা আনিছোঁ আপোনালোকৰ ওচৰলৈ। অলপমান মানে বেলেগ টপিক আনি মানে ভাল লাগেতো, তো গতিকে আজিৰ টপিকটো অলপমান বেলেগকৈ আনিছোঁ। তো গতিকে এই বিষয়ে আপোনালোকক জনাই আছোঁ। ইয়াতে এটা কথা কৈ লওঁ, আগতে এটা ভিডিঅ' দিছোঁ গিনিজ বুক কি, ইয়াৰ অৰ্থখিনি কি, তো সেই ভিডিঅ'টোত কৈ দিছোঁ। যদি আপোনালোকে গিনিজ বুকৰ বিষয়ে জানিব বিচাৰে বা গিনিজ বুক কি নাজানে, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব আৰু ভিডিঅ'টো চাই ধুনীয়াকৈ এটা লাইক কৰি দিব। তো গতিকে আজিৰ ভিডিঅ'টোৰ টপিকলৈ আহোঁ আৰু আলোচনা কৰোঁ। আজি আপোনালোকৰ ওচৰত মই কি আলোচনা কৰিম চাওক। আপোনালোকে জানো কেতিয়াবা ভাবি চাইছে যে আমি যে বস্তুবোৰ কিনো, টকা পইচা দি কিনো, এই টকা পইচাৰ মাধ্যমটো যদি নোহোৱা হ'লহেঁতেন, মানে মই এনেকৈ ভাবি ভিডিঅ'টো আগবঢ়াই দিলোঁ। হয়তো কিছুমানে ভাবিব পাৰে মানে কি চব বস্তুবিলাক এনেকৈ হৈছে, বিনিময়ো নহয়, চব বস্তু সৃষ্টি হৈছে, আমি এনে আনিছোঁ, কিনিব লাগে নে এনে আনিছোঁ। মন গৈছে যে আমাক এটা ফ্ৰিজ লাগে লৈ আহিছোঁ, বা আমাৰ ধান হৈছে, কোনোবা এজন মানুহে আমাক টকাইছে যে ধান লাগে আমি দি দিছোঁ। এনেকুৱা হ'লে কি হ'লা হয়? কেতিয়াবা আপোনালোকে এই কথাটো ভাবি চাইছে নেকি? বা কেতিয়াবা ভাবি চাইছে নেকি চব বস্তু, পৃথিৱীৰ চব বস্তু গোটেই যদি আমি ফ্ৰীত পালোঁ হয়, তেতিয়া কি হ'ল হয়? তো এনেকুৱা কনচেপ্ট এটা মোৰ মানে কিবা ভাৱ হ'ল, তো তাকে লৈ ভিডিঅ'টো বনাওঁ বুলি আহিলোঁ। চাওক, এনেকুৱা যদি হ'লহেঁতেন তেতিয়াহ'লে আমাৰ সমগ্ৰ ইকনমি ছিষ্টেমটো ধ্বংস হৈ গ'লহেঁতেন। আমাৰ পৃথিৱীত যিটো ইকনমি ছিষ্টেম আছে সেই গোটেইখিনি ধ্বংস হৈ গ'লহেঁতেন। মানে আমি এই টকা পইচাৰ মাধ্যমটো থকাৰ কাৰণেহে মানুহে কাম কৰিবলৈ উৎসাহ পায়, আৰু এই মাধ্যমটোৰ যোগেদি মানুহে কাম কৰি যায়। মানে আজি আমাক বস্তু এটা কিনিব লাগে, ধৰি ললোঁ মোক আজি এটা টিভি লাগে, তো টিভিটো কিনিবৰ কাৰণে মোক কি লাগিব? টকা লাগিব। টকা উপাৰ্জনৰ কাৰণে মোক কি লাগিব? কাম কৰিব লাগিব। কাম কৰিব লাগিব মই কেনেকৈ? মোৰ যোগ্যতা থাকিলেহে কাম কৰিব পাৰিম। যদি মোৰ একো নাইয়ে, মই পঢ়া শুনাটো ডিগ্ৰী নাই বা একোৱেই নাই, মই যদি এনে যাওঁ, মোৰ মুখখন চাই কোনোবাই কাম দিব নেকি? তো গতিকে কোনেও কাম নিদিয়ে। ইয়াৰ কাৰণে এটা ডিগ্ৰী লাগিব, ইয়াৰ কাৰণে অলপমান প্ৰাৰম্ভিক পৰ্যায় লাগিব, বা ইয়াৰ কাৰণে সামান্য হ'লেও দক্ষতা লাগিব। ধৰি ল'লোঁ মই এগৰাকী খেতিয়ক, খেতিৰ কাৰণে কোনো ডিগ্ৰী নালাগে, কিন্তু খেতি কৰিবলৈ হ'লে মইতো হাল বাব জানিব লাগিব, মইতো ভুই ৰুব জানিব লাগিব, কঠীয়া পাৰিব জানিব লাগিব, এইখিনি দক্ষতাটো থাকিব লাগিব। যদি আজি কোনোবাই এনে ধৰি ল'লোঁ মোক লাগে যে ধান লাগে, কোনোবা এজনৰ ওচৰত গ'লোঁ যে মোক ধান দিয়ক, আনিলোঁ। তো কেইদিনমান পিছত বেলেগ এজনৰ তাকে গ'লোঁ মোক আলু দিয়ক। তো এনেকৈ ময়ে গোটালোঁ। মই একো নকৰাকৈ যদি গোটাই থাকোঁ, তেওঁলোকে কিয় কৰিব? গোটেই কাম নকৰা হৈ যাব। তো এনেকুৱা হ'লে কি হ'লহেঁতেন? কোনেও কাম নকৰাকৈ বহি থাকিলেহেঁতেন আৰু যাৰ বিনিময়ত একোৱে সৃষ্টি নহ'ল হয়। গতিকে এই টকাই দি বস্তু কিনা পদ্ধতিটো উলিওৱাৰ জৰিয়তে, মানে পইচাটোৱে, মেইন পইচা বস্তুটোৱে হৈছে আমাৰ গোটেইখিনিৰ মূলটো। যদি এইটো নোহোৱা হৈ যায় কিবা কাৰণত, বা নোহোৱা হয়ও, পাছলৈতো এইটো আৰু পইচাটো নোহোৱা হোৱাটো এইটো প্ৰশ্নই নুঠে, পইচা থাকিবই। যদি পইচাটো নোহোৱা হ'লহেঁতেন, তো মানে ৱৰ্ল্ড ইকনমিৰ একো চিন চাবে নহ'ল হয়, আৰু ইমান যে আৱিষ্কাৰ হৈছে, ইমান যে বস্তু সৃষ্টি হৈছে, একোৱে নহ'ল হয়। তো গতিকে সৰু চিন্তা, একদম সৰু সূক্ষ্ম চিন্তা এটাৰ ওপৰত আপোনালোকৰ ওচৰত থুলমূলকৈ যি পাৰোঁ তাকে ক'বলৈ যত্ন কৰিছোঁ। যি ভাবিছোঁ, যিখিনি মনে হয় বুলি কৈছে, সেইখিনি আপোনালোকৰ ওচৰত আনিছোঁ। তো গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। কাৰণ মই এনেকুৱা টপিক চিন্তা কৰিয়ে থাকোঁ। কাৰণ ভিডিঅ'ত এটা টপিক হ'লে ভাল নালাগেতো। আজি যদি মই টেকনিকেল ভিডিঅ'ই দি থাকোঁ, আজি যদি মই ব্লগ ভিডিঅ'ই দি থাকোঁ, বা আজি যদি মই একেলগে মানে জানিব লগা কথাই দি থাকোঁ, মানে আগতে কেইটামান ভিডিঅ' দিছোঁ, বেং বা ভেকুলী বেলেগ, বা গিনিজ বুক কি এইটোৱে দিছোঁ, বা আমি জনা কোনটো কথা নিউটনে নাজানিছিল, ৰামৰ আদৰ্শত হনুমানে নিৰ্মাণ কৰা সেতুখনৰ শিলবোৰ পানীতকৈ উপঙিছিল। তো এনেকুৱাই যদি ভিডিঅ' দি থাকোঁ, মানুহে ভাবিব যে এনেকুৱা ভিডিঅ' আহি থাকে। গতিকে ভিডিঅ'ৰ টপিককেইটা চেঞ্জ কৰি মানে অলপ দি থাকিবলৈ মই ভাল পাওঁ। তো গতিকে প্ৰত্যেক দিনাই এটা নতুন টপিক চিন্তা কৰি এটা ভিডিঅ' বনাবলৈ যত্ন কৰোঁ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোৰ এটা লাইক কৰি দিব, আৰু যদি অলপ বেছিকৈ ভাল লাগিছে যে নাই এটা বেছি ভাল কথা জানিলোঁ, তে আৰু বেলেগকো জনাই দিয়ক, মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এনেকুৱা মানে বেলেগ টপিকৰ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। তো আজিলৈ ইমানেই, ধন্যবাদ।